নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি বিভিন্ন সময়ত এগ্ৰিকালচাৰ, ইণ্ডাষ্ট্ৰী, হেল্থ কেয়াৰ, এডুকেশ্যন ইত্যাদি যিবিলাক বিষয়ৰ ওপৰত আমি কণ্টেণ্ট প্ৰস্তুত কৰোঁ। আপোনালোকে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, আমি বিভিন্ন সময়ত দেখিছোঁ যে যিসকল আমাৰ এণ্টাৰপ্ৰিনাৰ, গাঁও লেভেলৰ যিসকল এণ্টাৰপ্ৰিনাৰ, তেওঁলোকে স্মল স্কেল ইণ্ডাষ্ট্ৰী ষ্টাৰ্ট কৰিব নে তেওঁলোকে এগ্ৰিকালচাৰ প্ৰজেক্ট ষ্টাৰ্ট কৰিব, এই ধৰণৰ প্ৰশ্ন আছে। কিন্তু আজিৰ সময়ত আপুনি এগ্ৰিকালচাৰ ষ্টাৰ্ট কৰে বা এণ্টাৰপ্ৰিনাৰশ্বিপৰ কাৰণে আপুনি স্মল স্কেল ইণ্ডাষ্ট্ৰী কৰে, আপোনাৰ যিটো বিষয়ত ইণ্টাৰেষ্ট আছে সেই বিষয়ত আপুনি আগবাঢ়িব পাৰে। দুইটা বিষয়তে লাভদায়ক হয় আপুনি যদি এণ্টাৰপ্ৰিনাৰশ্বিপ ইণ্ডাষ্ট্ৰীৰ ওপৰত কৰে বা এগ্ৰিকালচাৰৰ ওপৰত কৰে। দুইটা বিষয়ে আজিকালি সমান মানদণ্ড, সমান ভেলু আছে আৰু আপুনি তাক আগবঢ়াই লৈ যাব পাৰে। যিহেতু আজিকালি যিবোৰ টেকন'লজি হওক বা বিভিন্ন কমিউনিকেশ্যন হওক, এইবোৰ যথেষ্ট ডেভেলপ হৈছে। গতিকে আপুনি যিকোনো বিষয়তে আপুনি আগবঢ়াই নিব পাৰে। জাষ্ট আপোনাক কিছু মটিভেশ্যন দৰকাৰ, আপুনি নিজে কিছু ইউনিক আইডিয়াৰ বিষয়ত আপুনি ৰিচাৰ্চ দৰকাৰ, আপুনি ষ্টাডি কৰা দৰকাৰ। আৰু আপুনি যদি এইখিনি কৰি লয় বা আপুনি কিছু হোমৱৰ্ক যদি কৰি লয়, তেতিয়াহ'লে নিশ্চয় আপুনি তাক আগবঢ়াই লৈ যাব পাৰে। এতিয়া ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত আমাৰ বহুলোকে এটা ধাৰণা আছে যে ইণ্ডাষ্ট্ৰী কৰিলে আমি ষ্টেপ কৰি থাকিলে গ্ৰ' কৰাম, আমি তাক আগবঢ়াই লৈ যাম, এক্সপৰ্ট লেভেললৈকে যাম, এই ধৰণৰ এটা ধাৰণা আছে। কিন্তু এগ্ৰিকালচাৰ ক্ষেত্ৰত কিছু সমস্যা পায়। এগ্ৰিকালচাৰ ক্ষেত্ৰত আমাৰ বিভিন্ন কম্পিটিশ্যন, লোকেল মাৰ্কেট কম্পিটিশ্যন হওক বা বতৰৰ কাৰণে হওক, বিভিন্ন সমস্যা আমি পাওঁ। গতিকে আমি তাত অলপ নিগেটিভনেছ আমাৰ থাকে। কিন্তু আমি যদি তাক অলপ এডভান্স লেভেলত নিওঁ, যদি আমি তাক অলপ এডভান্স পৰ্যায়লৈকে লৈ যাব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় তাত আমাৰ লাভৱান হোৱাৰ অধিক আশংকা থাকে, অধিক চান্সেছ থাকে। এতিয়া যদি আপুনি ভাবে যে মই মেডিচিনেল মাছৰুম কৰিম, মেডিচিনেল কাল্টিভেশ্যন কৰিম, তো মেডিচিনেল কাল্টিভেশ্যন বা এই ধৰণৰ যিবিলাক কাল্টিভেশ্যন, ইয়াৰ যথেষ্ট মাৰ্কেট ভেলু আছে। এতিয়া সাধাৰণকৈ আপুনি যদি ৰিচাৰ্চ নকৰাকৈ নৰ্মেল খেতি কৰে, নৰ্মেলি যদি এই বিষয়টোৰ ওপৰত কাম কৰে, তেতিয়াহ'লে ইম্পচিবল হয় যে আপুনি লোকেল মাৰ্কেটত বহুত তাৰ ভেলু পাব আপুনি। কিন্তু যদি আপুনি ষ্টাডি কৰি লয় আৰু তাক আপুনি ইণ্টাৰনেশ্যনেল লেভেল মাৰ্কেটত যদি আপুনি এপ্ৰ'চ কৰে, তেতিয়াহ'লে নিশ্চয় আপুনি তাৰ ভেলু যথেষ্ট বেছি পাব। গতিকে আপুনি যদি এটা প্ৰডাক্ট ইয়াতে বিক্ৰী কৰি পেলাই 20,000 ৰুপিজ গেইন কৰিছে, তাৰ আপুনি 3 গুণৰ লাভ আপুনি এক্সপৰ্ট লেভেলত পাব পাৰে। তো তাৰ কাৰণে আপুনি আপোনাৰ কিছু নলেজ লোৱা দৰকাৰ, ডকুমেণ্টেশ্যন লোৱা দৰকাৰ আৰু কিছু এপ্ৰ'চ কৰা দৰকাৰ। আপুনি কোন অৰ্গেনাইজেশ্যনক, কোন কোম্পানীক, কাক আপুনি বিক্ৰী কৰিব, তাৰ কাৰণে এপ্ৰ'চ কৰা দৰকাৰ। তাৰ ইণ্টাৰনেশ্যনেল যি ভেলু বা ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ অপৰচুনিটি, তাক আপুনি ষ্টাডি ৰখা দৰকাৰ। যদি আপুনি এইখিনি কৰিব পাৰে, তেতিয়াহ'লে আপুনি মেডিচিনেল কাল্টিভেশ্যনত যথেষ্ট আপুনি গ্ৰ' কৰাব পাৰে। আমাৰ বিভিন্ন এণ্টাৰপ্ৰেনাৰ্ছসকলে চিয়া চিডৰ ওপৰত বা আদাৰ ওপৰত বা বিভিন্ন নাৰিয়ল, আজিকালি বিভিন্ন ভেৰাইটি নাৰিয়ল, তামোল, এই ধৰণৰ কাল্টিভেশ্যনত যথেষ্ট তেওঁলোকে গ্ৰ' কৰাইছে। মেডিচিনেল যিবিলাক কাল্টিভেশ্যন, বিশেষকৈ মেডিচিনেল মাছৰুম বা মেডিচিনেল যিবিলাক কাল্টিভেশ্যন, তাত যথেষ্ট লোকৰ গ্ৰ' হোৱা আমি দেখাইছোঁ। অসমতো যথেষ্ট লোকেল এণ্টাৰপ্ৰিনাৰ আছে, যিসকলে নেকি তাক লোকেলি প্ৰডাক্ট বনাই লোকেল মাৰ্কেটত তেওঁলোকে এপ্ৰ'চ কৰি পেলাইও যথেষ্ট ভাল বেনিফিট গেইন কৰিছে, নিজৰ ব্ৰাণ্ডিং ক্ৰিয়েট কৰিছে, নিজৰ ব্ৰাণ্ডটোকো তেওঁলোকে আগবঢ়াই লৈ যাব পাৰিছে। গতিকে যদি আপুনি ভাবে যে মই এগ্ৰিকালচাৰ ছেক্টৰত কাম কৰিম আৰু এগ্ৰিকালচাৰৰ যদি আপুনি কিছু চিলেক্টেড ছেক্টৰত কাম কৰে, যি নেকি এক্সপৰ্ট যথেষ্ট ডিমাণ্ড আছে, যথেষ্ট ভেলু আছে আৰু যথেষ্ট য'ত অপৰচুনিটি আছে, তেনেকুৱা ছেক্টৰ আপুনি চিলেক্ট কৰি কাম কৰিব পাৰে। আৰু যদি আপুনি ভাবে যে মই মেডিচিনেল কাল্টিভেশ্যন কৰিম, মেডিচিনেল মাছৰুম কৰিম, তো তাৰ বিষয়টো আমিও বিভিন্ন সময়ত ৱৰ্কশ্বপ অৰ্গেনাইজ কৰোঁ, বিভিন্ন সময়ত প্ৰগ্ৰেমবিলাক অৰ্গেনাইজ কৰোঁ, অনলাইন ছেমিনাৰ অৰ্গেনাইজ কৰোঁ। তো আপোনালোকে আমাৰ লগতো জড়িত হ'ব পাৰে। আমাৰ ডিটেইল ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চাব পাৰে। আমাৰ লগত জড়িত হৈ এই বিষয়বিলাকত আপুনি কাম কৰি এণ্টাৰপ্ৰিনাৰ হিচাপেও কাম কৰিব পাৰে বা আপুনি অন্য যি আপোনাৰ ওচৰৰ পাজৰ যিসকল লোক, তেওঁলোকক লগত লৈ আপুনি আগবঢ়াই লৈ যাব পাৰে। যদি আপুনি ভাবে যে মই এই ধৰণৰ এগ্ৰিকালচাৰ ছেক্টৰত কাম কৰিম, তেতিয়াহ'লে নিশ্চয় আপুনি আমাৰ যিকেইটা প্ৰজেক্ট, এই প্ৰজেক্টকেইটাৰ ওপৰত আপুনি ষ্টাডি, আপুনি যদি আমাৰ ডিছক্ৰিপশ্যন চায়, তো আপুনি কমপ্লিট ষ্টাডি মেটেৰিয়েলছ তাত পাই যাব। তো সেই ষ্টাডি মেটেৰিয়েলছখিনি লৈ পেলাইও আপুনি কাম আৰম্ভণি কৰিব পাৰে আৰু আপুনি যথেষ্ট গ্ৰ' কৰিব পাৰে। গতিকে আপুনি নিজক গ্ৰ' কৰাৰ লগতে আপুনি আপোনাৰ ওচৰৰ পাজৰ মানুহখিনিক গ্ৰ' কৰাই যদি নিব বিচাৰিছে, তেতিয়াহ'লে নিশ্চয় আপুনি আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি বিভিন্ন সময়ত ৱৰ্কশ্বপ অৰ্গেনাইজ কৰোঁ, কেনেকৈ মেডিচিনেল কাল্টিভেশ্যন কৰিব, কেনেকৈ আপুনি যিখিনি হাই ডিমাণ্ড থকা কাল্টিভেশ্যন সেইখিনি কৰিব, আমি ৱৰ্কশ্বপ অৰ্গেনাইজ কৰোঁ। আপোনালোকে আমাৰ সৈতে কণ্টেক্ট কৰিব আৰু আমি চেষ্টা কৰিম, যদি মানে ভিডিঅ' কল বা ভাৰ্চুৱেলি যদি আমি ইভেণ্ট অৰ্গেনাইজ কৰিব পাৰোঁ, আৰু নহ'লে মানে আমি একদম প্ৰেক্টিকেলি অৰ্গেনাইজ কৰোঁ। গতিকে আমি সেইখিনি লগ লাগি আগবঢ়াই লৈ যাব পাৰিম। গতিকে যি ধাৰণা আমাৰ থাকে যে এইটো পচিবল হ'ব, এইটো ইম্পচিবল হ'ব, সেই ধাৰণাটোক আপুনি
প্ৰপাৰ ষ্টাডি কৰি বা আপুনি প্ৰপাৰ নলেজ গেইন কৰি তাক অভাৰটেক কৰা দৰকাৰ আপোনাৰ সেলফ মটিভেশ্যন থকা দৰকাৰ আপোনাৰ বস্তুৰ প্ৰতি বিষয়টোৰ প্ৰতি আপোনাৰ ষ্টাডি এণ্ড নলেজ থকা আপুনি দৰকাৰ তো এইখিনি আপুনি কৰি ল'লে নিশ্চয় আপুনি তাক হাইষ্ট লেভেল লৈ যাব পাৰিব আৰু আমি যিহেতু কাম কৰি আছোঁ এই ছেক্টৰত আপুনি আমাৰ লগতো লগ লাগি এটা ভাল প্ৰচেছ আমি আগবঢ়াই লৈ যাব পাৰোঁ ধন্যবাদ নমস্কাৰ বন্ধুসকল আজি মই উপস্থিত আছোঁ সূৰ্যোদয় ALF-ত য'ত আমি ধূপকাঠিৰ প্ৰজেক্ট কৰোঁ আৰু এই ধূপকাঠিৰ প্ৰজেক্ট কি ধৰণে কৰা গৈছে আজি তাকে আমি দেখাওঁ আপুনি খুব সুন্দৰ বহু মহিলাই কাম কৰিছে আৰু ধূপকাঠিৰ প্ৰজেক্টৰ প্ৰকৃতাৰ্থত যি প্ৰেক্টিকেল ৱাৰ্ক হয় আজি আপোনালোকক আমি দেখাওঁ গতিকে আহক আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ পেকেট নাই মানে কি কৰিম পেকেট লাগে মই পেকেট আনিছোঁ পেকেট আমাৰ শেষেই হৈ গৈছে